Welcome to Test Knowledge. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি শিকিম ক্লাছ 10 ৰ আইটি সাবজেক্টৰ তোমালোকৰ 2022 চনত অহা কোৱেশ্চন পেপাৰ ইয়াত আমি ডিসকাস কৰিম। আগত মই প্ৰেক্টিকেল যিখিনি ডিসকাস কৰিছিলো তাৰ পিছত মই দেখিছো ডিস্ট্ৰিক্ট লেভেলৰ মানে ক'বলৈ গলে 80% মানে কমন পৰিছে। আজি ইয়াতে চাম মানে 2022 ইয়াৰ পৰা চালে তোমালোকৰ বহুতখিনি কমন পৰিব, মেট্ৰিকত কমন পৰি থাকিব ইয়াৰ পৰা আগৰ কোৱেশ্চন পেপাৰ। এক নম্বৰত দিয়া আছে তোমালোকৰ চয়েসটা কারেক্ট অপশন, মানে ইয়াতে যিখন আছে তাৰ পৰা তোমালোকৰ শুদ্ধ আনসাৰটো বাছি ওলাব লাগে। চয়েসটা কারেক্ট অপশন। এক নম্বৰত দিয়া আছে এ নম্বৰত the ability to work with another, মানে আনৰ লগত কাম কৰিবা যেটো মানে পাৰগবলৈ কোৱা হয় বা দক্ষতা আছে তাক আমি কি বুলি কোৱা হয় ইন্টাৰপাৰ্সনেল বুলি কোৱা হয়। বি নম্বৰত দিয়া আছে Which of the following sign define a formula in a spreadsheet? Spreadsheet কোনটো ফর্মুলা ডিফাইন হয় বা কিহৰ দ্বাৰা কোনটো সিম্পলৰ দ্বাৰা স্টার্ট হয়? শুদ্ধ আনসাৰ হ'ব তোমালোকৰ এটো মানে কমন মানে আহি থাকে এই কোৱেশ্চন। কোৱেশ্চন নম্বৰ সি Which menu option will you click on to insert save an image in a spreadsheet? Save আৰু ইমেজ তোমালোকৰ ইনসার্ট কৰাৰ কাৰণে কোনটো টুলত ক্লিক কৰিব লাগিব মেনু অপশনত? आंसर हो तुमको इनसार्ट ये इनसार्ट ऑप्शन हो इनसार्ट सेव तुम्हारे टेबल क्रिएट करार कारण এইখিনি তোমাকে ইনসার্ট কৰা হয়। क्वेश्चन नंबर ডি তোমালোকে গুটেখিনি সোৱা আৰু শেয়াৰ কৰি দিবা আৰু নেক্সট ভিডিও তোমালোক 2021 ৰ क्वेश्चन পেপাৰ আছে 23 আছে 24 আছে গুটেখিনি ইয়াতে ডিসকাস কৰিম। নতুন হলে চেনেলটো সাবস্ক্রাইব কৰিবা। ডি নম্বৰত আছে Which of the following is not parameter to describe an individual personality? মানে তলত দিয়াৰ ভিতৰত কোনটো ব্যক্তি এজনৰ ব্যক্তিত্ব বৰ্ণনাৰ মাপকাঠি নহয়? ইয়াৰ আনসাৰ আছে তোমালোকৰ সেলফ কনফিডেন্স, বি নম্বৰত দি আছে ওপেননেস, সি নম্বৰত দিছে নিউট্ৰিজিম, ডি নম্বৰত দি আছে এগ্ৰিবলেশন। তোমালোকে ইয়াৰ শুদ্ধ আনসাৰ কোনখন হয় কমেন্ট কৰিবা। क्वेश्चन नंबर ই Which of the following sentence is or are is passive voice? এটো passive voice, voice আমাৰ কেইটা থাকে দুটা থাকে active আৰু passive থাকে। হেড আনসাৰ হ'ব তোমালোকৰ 2 নম্বৰ হ'ব। এটা আছে the clock was repaired by Raju, মানে ঘড়ী কাৰ দ্বাৰা মানে ৰিপেয়াৰ কৰা হৈছিল? ইয়াৰ ৰাজুৰ দ্বাৰা কৰা হৈছিল, মেৰামতি কৰা হৈছিল ৰাজুৰ দ্বাৰা। 2 নম্বৰ state whether following statement are true and false, তলত দিয়া এখন শুদ্ধ না অশুদ্ধ সেইখিনি তোমাৰ কি কৰিব লাগে সঁচা মিছা লিখিব লাগে। Apollo Keynote is an example of presentation software, শুদ্ধ আনসাৰ হ'ব এৰা হ'ব শুদ্ধ আনসাৰ এ নম্বৰ ট্ৰু। বি নম্বৰ the alignment of a number in a cell left alignment, মানে এটা সেল মানে যেনেকৈ তোমাৰ টেবুলৰ এটা সেল থাকে সেলত লিখাৰ পিছত লিখাখিনি কি কৈছে এতে লেফটত থাকে, ইয়াৰ শুদ্ধ ইয়াত হ'ব ফলস হ'ব, এটো ট্ৰু নহয় ফলস। কাৰণ ইয়াতে এলাইনমেন্টটো কি হয় নাম্বাৰৰ কথা কৈছে যে ইয়াতে মানে সেলত যদি লিখিলে আমাৰ সদায় ৰাইট সাইডৰ পৰা হয় সেলত লিখিলে। আকৌ যদি তোমালোকৰ এটা প্যাৰাগ্ৰাফ থাকে ডাঙৰ প্যাৰাগ্ৰাফ এটা আছে প্যাৰাগ্ৰাফৰ যদি লিখা হয় এই প্যাৰাগ্ৰাফ লিখিলে কি হ'ব তোমাৰ লেফট সাইডৰ পৰা লিখা হয়। অৰ্ডাৰত কিবা লিখিলে ইয়াতে তোমাৰ লেফট সাইডৰ পৰা স্টার্ট হ'ব, আকৌ যদি কিবা এটা সেলত লিখিলে তেতে তোমাৰ কি হ'ব ৰাইট সাইডৰ পৰা স্টার্ট হ'ব। क्वेश्चन नंबर সি in the smart technique for goal setting as standard for specific, s or ইয়াতে কি কৈছে s or ফার্স্ট লেটার টু s তোমাৰ কি হ'ব এটা সৰি এটা দিছে সিম্বল দিছে ইয়াতে হ'ব তোমাৰ কি হ'ব এখন হ'ব তোমালোকৰ ভুল। ইয়াতে s or কি হ'ব s মানে হ'ব ইয়াতে সিম্পল নহয় স্পেসিফিক। যদি কৈছে আমাৰ স্মার্টৰ সম্পূৰ্ণ নাম কি হয় তোমালোকৰ s মানে হৈ গ'ল তোমালোকৰ স্পেসিফিক, মেজারেবল, এ মানে হৈ গ'ল এক্সেপ্টেবল, ৰিলেভেন্ট এন্ড টাইম বাউন্ড। ইয়াতে কেতিয়াবা তোমালোকৰ এখন আহি যায় তোমালোকে চাই ল'ব স্মার্টৰ সম্পূৰ্ণ নাম কি হয়। क्वेश्चन नंबर ডি individual who focus and developing solution that define the society are called agricultural entrepreneurs,
ইয়াতে তোমালোকৰ ভুল, ইয়াতে আমাৰ কি হৈছে এগ্ৰিকালচাৰৰ কথা কৈছে, যিহেতু আমাৰ ইয়াতে এগ্ৰিকালচাৰৰ কথা কৈছে এইকাৰণে আমাৰ ভুল হ'ব, ইয়াতে হ'ব লাগিছিল ছ'চিয়েল। যদি ছ'চিয়েল হ'লে হয় শুদ্ধ আনসাৰ হ'লে হয়, এতিয়া এগ্ৰিকালচাৰ কাৰণে সেইটো আমাৰ ভুল হৈ গ'ল। আমি যিকেইটা পাইছোঁ এইটো বি নম্বৰটো ভুল, চি নম্বৰটো ভুল, ডি নম্বৰটো ভুল ওলালে 1 নম্বৰটো আকৌ শুদ্ধ ওলাইছিল। এ নম্বৰ সেলফ মেনেজমেন্ট অলসো ৰিফাৰেন্স এ সেলফ কন্ট্রোল। সেলফ মেনেজমেন্ট তোমাৰ কি কৰে মানে সেলফ কন্ট্রোল হিচাপে বুজায় আৰু কোৱা হয়। ইয়াৰ হৈ গ'ল তোমাৰ শুদ্ধ আনসাৰ। ইয়াতে তোমালোকৰ এনেকুৱা দিব পাৰে, ইয়াতে সেলফ মেনেজমেন্ট অলসো ৰিফাৰেন্স সেলফ কন্ট্রোল বা ইয়াতে দিব পাৰে সেলফ ৰেগুলেশন, দুটাই আনসাৰ শুদ্ধ হ'ব। সেলফ কন্ট্রোল নিদিয়াকৈ সেলফ ৰেগুলেশন দিলেও কি হ'ব শুদ্ধই হ'ব। চি নম্বৰ ইয়াতে ফুল ফৰ্ম লিখিব দিছে তোমালোকৰ, ৰাইট দ্য ফুল ফৰ্ম। ইয়াতে যিকোনো ইয়াতে 5টা দিছে, তোমালোকে মন কৰিবা ইয়াতে চোৱা, ইয়াতে এনি ফৰ দিছে হে, ইয়াতে 5টা নহয় 4টা দিছে। কিছুমান কি কৰে ইয়াতে যিমানখিনি দিয়ে গোটেইখিনি লিখি ৰাখে, কিন্তু ফাৰ্ষ্টৰ কি কৰিছে ফাৰ্ষ্টৰ দুটা ভুল তাৰ পিছৰখিনি শুদ্ধ কৰিছে। যেতিয়া এক্সামিনাৰ চাব কি কৰিব ফাৰ্ষ্টটো কি কৰিব ভুল বুলি কাটি দিব, সেইটো তোমালোকে চাবা, যিকেইটা জানা সেইকেইটা লিখিবা, যিকেইটা 4টা লিখিব দিছে 4টা লিখিব, ইয়াতে 5টা লিখিলে 5 মাৰ্ক নিদিয়ে 4য়ে দিব। এ নম্বৰ দিছে CRM, এটা হ'ব CRM এর কি হয় কাস্টমার রিলেশনশিপ ম্যানেজমেন্ট, এটা মই লিখি দিছো কাস্টমার রিলেশনশিপ ম্যানেজমেন্ট। CRM এর কাস্টমার রিলেশনশিপ ম্যানেজমেন্ট। iOS মানে কি হয় এপোলো অপারেটিং সিস্টেম, এটা মই লিখি দিছো এপোলো অপারেটিং সিস্টেম। এটা হলে এপোলো মানে আইফোন বুলি যাও আমি আকৌ আইফোন অপারেটিং সিস্টেম। আৰু যদি এটা আই না থাকে, যদি ইয়াতে তো আইফোন তো ইয়াতে নহব, ইয়াতে অপারেটিং সিস্টেমটো ইয়াতে হ'ব, এইটো যদি এনেকুৱা থাকে iOS তেনেহলে হ'ব আইফোন অপারেটিং সিস্টেম। ইয়াতে যেহেতু দিয়া আছে ISO, ISO ইন্টারন্যাশনাল অর্গানাইজেশন ফর স্ট্যান্ডার্ডাইজেশন, এটা মই লিখি দিছো আকৌ ইয়াতে। ইয়াৰ শুদ্ধ আনসাৰ হ'ব তোমালোকৰ এইখন হ'ব হে, যদি কিবা আছিল ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ফৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন, এইখন হ'ব তোমালোক ইয়াৰ। ইয়াৰ আনসাৰ এইখন হ'ব। আৰু যদি এনেকুৱা থাকে iOS মানে আইফোন যেখন থাকে তোমালোকৰ আইফোন অপারেটিং সিস্টেম, OS মানে কি হয় অপারেটিং সিস্টেম। সি নম্বৰ দিছে BPM, সম্পূৰ্ণ নাম হৈ গ'ল এটা হ'ব বিজনেছ প্ৰসেস ম্যানেজমেন্ট, বিজনেছ প্ৰসেস ম্যানেজমেন্ট। যদি আকৌ কিবা সায়েন্সৰ লগত ৰিলেটেড হৈ গ'লে এটা হ'ব বিট পাৰ মিনিট, মানে হাৰ্টত যিখন মানে ব্লাড প্ৰেছাৰ থাকে পাম্প কিমান হয় মানে 1 মিনিটত তেনেকুৱা হ'ব। ইয়াতে কিন্তু আমাৰ কি হ'ব বিজনেছ প্ৰসেস ম্যানেজমেন্ট, KPO, KPO সম্পূৰ্ণ নাম হৈ গ'ল নলেজ প্ৰসেস আউটসোর্সিং, নলেজ প্রসেস আউটসোর্সিং, এখন বলে নলেজ প্রসেস আউটসোর্সিং। ইয়াতে ISP সম্পূর্ণ নাম হৈ গ'ল ইন্টারনেট সার্ভিস প্রোভাইডার, ISP ইন্টারনেট সার্ভিস প্রোভাইডার। ISP হল ইন্টারনেট সার্ভিস প্রোভাইডার। হয় এইখিনি মানে তোমালোকৰ ইয়াৰ পৰা কমন আহি থাকে, 2024ত আহিছিল ইয়াৰ পৰা। এটা আহিলে তোমালোকৰ 2 নম্বৰ কোৱেশ্চন আনসাৰ। Answer the following question briefly, any 5, যিকোনো তোমালোকৰ 5টা আনসাৰ কৰিব লাগে। তোমালোকে এখিনি নিজে নিজে কৰিবা, মই কোৱেশ্চনখিনি দেখাই দিছো। ইয়াতে নম্বৰ কৈছে what are the 5 stages for active listening, active listener 5টা মানে লিখিব দিছে ইয়াতে। name any four time management application and their use। C নম্বৰত কৈছে what is business process outsourcing, এটা business process outsourcing ইয়াতে আছে। list some service offered by the Indian BPO companies।
হোয়াট ইজ ইআরপি সিস্টেম? ইআরপি সিস্টেমটি কি হয়? লিস্ট এনি 2 ইআরপি ভেন্ডর্স। ই নম্বর, list some way by which we can be reduce the amount of wastage generation. এটা অসমীয়াত আছে, তোমালোকে পঢ়ি ল'বা, নিজে নিজে কৰিবা। 5 নম্বৰ এফ নম্বৰ দিছে লিষ্ট for online educational marketplace where people can be learn about a market and different training technique. ইয়াতে কিতাপত ধুনীয়াকৈ আছে, তোমালোকে লিখি ল'বা। What is payroll? Payroll মানে কি হয়? লিষ্ট the component of payroll. Component payroll কি কি থাকে এইখিনি লিখিব দিছে। এইখিনি তোমালোকৰ 2 মাৰ্কৰ আছিল, এটা দিছে তোমালোকৰ 3 মাৰ্কৰ, যিকোনো দুটা কৰিব দিছে, এনি টু। Explain the advantage of ERP software. ERP software তোমালোকৰ যিকোনো কি এডভান্টেজ সুবিধা লিখিব দিছে। বি নম্বৰ, explain 3 limitation for use on BPO or non-core activity. এটা সময়ত আছে, তোমালোকে চাই ল'বা আৰু কৰিবা। চি নম্বৰ, হোৱাট ইজ বিজনেছ প্ৰচেছ পলিচি? হোৱাট ইজ বিজনেছ প্ৰচাৰমেণ্ট পলিচি? ৰাইট দ্য বেনিফিট অফ ৱেল ডিজাইনিং প্ৰচাৰমেণ্ট প্ৰচেছ। আৰু নাই, এইখিনি আছিল, তোমালোকে নিজে নিজে কৰিবা। 2 নম্বৰ আৰু 3 নম্বৰখিনি কুৱেশ্যন এনচাৰখিনি তোমালোকে পাই গ'লা। আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ইয়াৰ পিছত মই নতুন এখন ভিডিঅ', নতুন মানে আৰু এখন দিম, কুৱেশ্যন পেপাৰ যিখন আছিল আগৰ তোমালোকৰ। ইয়াৰ পিছত আহিব তোমালোকৰ 21 চনৰ আছে যে 21 চনৰ, তাৰপিছত মই দেখাম 23 চনৰ, 24 চনৰ, গোটেইখিনি দেখাই দিম। থেংক ইউ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ কাৰণে।